উপস্থিত থাকে আমন্ত্রিত অতিথি। এইবাৰো জেপিএলৰ ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজক মণ্ডলীসকলক খেলখনত বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকলে যোগদান কৰে। অৱশেষত আজি অন্তিম খেল অনুষ্ঠিত হয়। ক্ৰিকেট খেলৰ অনুৰাগীসকলে আজি হাজিপাৰা ক্ৰিকেট খেলপথাৰত হাজাৰ হাজাৰ অনুৰাগী সমাগম হয়। নৱ প্ৰজন্মসকলক আগুৱাই লৈ অহাৰ উদ্দেশ্যৰে এই খেলখন আয়োজন কৰা হয়। ইয়াৰ পৰা যাতে খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিব পাৰে তাৰ একেলগ হৈ আমি এই জেপিএল গ্ৰাউণ্ডটো ইয়াতে বহুত পানী থকা অৱস্থাত আমি এইটো ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু আজিৰ দিনত আমি সকলোৱে সফল বুলি প্ৰাউড বুলি অনুভৱ কৰি আছোঁ। আমি আশা কৰিম চৰকাৰক, অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক আশা কৰিম যে আমাৰ এই জেপিএলটো ৰাজ্যিক পৰ্যায়ৰ কৰিব লাগে, আমাৰ ইয়াতে এটা ষ্টেডিয়াম বনাই দিব লাগে। আমি বিনম্ৰভাৱে অনুৰোধ কৰিম হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো অনুৰোধ কৰিম। আমি আচলতে আমাৰ এই জেপিএল খেলটো হঠাৎকৈ আমি আমাৰ যুৱকসকল জৈন বজাৰ হাজিপাৰাৰ যুৱকসকলে মিলি এই জেপিএলটো 2 বছৰ বন্ধ হৈছিল, তাৰপিছত আমি এইটো ষ্টাৰ্ট কৰিছোঁ। কিন্তু আমাৰ এই বৰপেটা 43 নম্বৰ বিধায়কৰ লগতে সাংসদ মহোদয়কো মই অনুৰোধ কৰিম যে আমাৰ এই জেপিএলক অলপ দৃষ্টি ৰাখিব লাগে, যাতে আমাৰ এই টুৰ্ণামেণ্টটো ৰাজ্যিক পৰ্যায়ৰ টুৰ্ণামেণ্ট হৈ যায়। আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিব পাৰে তাৰ উৎসাহ উদ্দীপনা দিয়ে। সৰ্বগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট 24 লাইভ আছাম।